নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত অসমীয়া ব্যাকৰণৰ কি আহে এছএছএলসি পৰীক্ষাত অৰ্থাৎ মেট্ৰিক পৰীক্ষাত অসমীয়া ব্যাকৰণৰ কি আহে সেইকেইটা দেখাই দিম ইম্পৰ্টেণ্ট কি প্ৰশ্ন হয় ব্যাকৰণৰ সেইকেইটা দেখাই দিম আৰু ব্যাকৰণত 15 মাৰ্ক থাকে 5 মাৰ্ক ভাৱ সম্প্ৰসাৰণ আৰু 10 মাৰ্ক থাকে ব্যাকৰণত তো ব্যাকৰণত কি থাকে সেইকেইটা আজি দেখাই দিম প্ৰথমে চাই লওঁ সূচীপত্ৰ ব্যাকৰণত কি আহে তো ব্যাকৰণত কি আহে প্ৰত্যয় আহে সমাস আহে তাৰপিছত বিপৰীতাৰ্থক শব্দ উপসৰ্গ তাৰপিছত সন্ধি নতবিধি সত্যবিধি বাক্য পৰিৱৰ্তন বিপৰীত লিংগবাচক শব্দ সমাৰ্থক শব্দ গোটেইখিনি মিলি আহে 10 মাৰ্ক তো চাই লওঁ আৰু আছে কি অনুসৰ্গ এটা শব্দত প্ৰকাশ কৰা ভুল বাক্যৰ সংগঠন ভাৱ সম্প্ৰসাৰণত 5 মাৰ্ক থাকে আৰু ছন্দত থাকে 4 মাৰ্ক গোটেই মিলি 19 মাৰ্ক থাকে 19 মাৰ্ক নহয় 15 মাৰ্কে থাকে তো চাই লওঁ কি ইম্পৰ্টেণ্ট হয় প্ৰথমে চাওঁ 2017ত প্ৰত্যয় আহিছিল এইকেইটা চাই লোৱা স্ক্ৰীনশ্বট ল'ব পাৰা ইম্পৰ্টেণ্ট হয় দয়ালু দয়াযোগ আলু এইবিলাক সহজ হয় ধাননি ধানযোগ অনি সণাৰী সঞ্যোগ আৰি গাঁৱলীয়া গাঁওযোগ অলিয়া তাৰপিছত নেক্সট চোৱা 2018ত আহিছিল ভাৱৰীয়া ভাওযোগ অৰিয়া এইকেইটা চাই যাবা এইকেইটাৰ পৰাই কমন আহাৰ 90% চান্স আছে বাটৰুৱা বাটযোগ অৰুৱা কহাৰ কাহযোগ আৰ উতলা উতলযোগ আ তাৰপিছত 2019ত আহিছিল এইকেইটা যুঁজাৰু যুঁজযোগ আৰু নেক্সট নাচনীয়াৰ নাচযোগ অনিয়াৰ লেখক লেখযোগ অক তাৰপিছত 2019ত আহিছিল এইকেইটা কপ হোৱা কপাহযোগ ওৱা গাভাইত গপযোগ আইত তাৰপিছত সন্ধি কাক বোলে সন্ধি আছে কি হিমালয় হিমযোগ আলয় বিদ্যালয় বিদ্যাযোগ আলয় ইম্পৰ্টেণ্ট হয় পৰীক্ষা ইক্ষাযোগ পৰীক্ষা তাৰপিছত আছে নহয় ভুল হৈছে পৰীক্ষা পৰিযোগ ইক্ষা তাৰপিছত আছে কি কটুক্তি কটুযোগ উক্তি তাৰপিছত আছে ৰাজাধিৰাজ ৰাজাযোগ অধিৰাজ তাৰপিছত আছে স্বাধীন স্বযোগ অধীন তাৰপিছত আছে পৰাধীন পৰযোগ অধীন তাৰপিছত আছে নৰাধম নৰযোগ অধম তাৰপিছত আছে মুৰাৰী মূৰ্যোকাৰী দীপান্বিতা দীপযোগ অন্বিতা দেৱাহুৰ দেৱযোগ অহুৰ শতাব্দ শতযোগ অব্দ দেশান্তৰ দেশযোগ অন্তৰ তো এইখিনি তাৰপিছত চাওঁ সন্ধি কেইটামান ইম্পৰ্টেণ্ট চাওঁ এইকেইটা ইম্পৰ্টেণ্ট হয় 2017ত আহিছিল ইয়াৰ পৰা যিকোনো এটা আহি যাব পাৰে ইত্যাদি ইতিযোগ আদি যদ্যপি যদিযোগ অপি সমাগ্নি সমযোগ অগ্নি স্ক্ৰীনশ্বট ল'ব পাৰা লৈ মুখস্থ কৰি যাবা বহুতৰে হয়তো মুখস্থ আছেই মুখস্থ কৰিব নালাগে এনে এইবিলাক পাৰা যায় অলপ চালেই তাৰপিছত 2018ত আহিছিল কি সূৰ্যোদয় সূৰ্যযোগ উদয় অন্বেষণ অনুযোগ এখন যথাযোগ ইষ্ট চাই ল'ব পাৰা 2019ত হিমালয় হিমযোগ আলয় স্বৰানন স্বৰযোগ আনন সঞ্চয় সমযোগ ছয় তাৰপিছত 2020ত আহিছিল সন্ধি ভাঙা হিতৈষী হৃদযোগ এক হিতাৰ্থ হৃদযোগ এই আৰু তাৰপিছত নতবিধি শতবিধিৰ নিয়ম আহে দুটাকৈ লিখিব নতবিধিৰ নিয়ম চাব পাৰা ইম্পৰ্টেণ্ট হয় এইবিলাক এইটো এটা দুটা নিয়ম চাই গ'লে হৈ যায় এটা পদৰ ভিতৰত থাকিলে চাই ল'ব পাৰা উদাহৰণো চাবা উদাহৰণ আহি যায় তো এইখিনি চাই ল'বা ইম্পৰ্টেণ্ট হয় নতবিধিৰ নিয়ম দুটা তাৰপিছত শতবিধিৰ নিয়ম দুটা চাবা চাই ল'বা অ আৰু আ স্বৰ্ণ থাকিলে পাছত থকা যেনে ঋষি সেয়ে আৰু তাৰপিছত নেক্সট চাবা সমাক ইম্পৰ্টেণ্ট হয় এইটো হয় দ্বিগু সমাক কি দ্বিগু সমাক তিনি ফলৰ সমাহাৰ তাৰপিছত সাত বিহু এইবিলাক ইম্পৰ্টেণ্ট হয় চাৰিওটা ইম্পৰ্টেণ্ট হয় এইকেইটা চাই যাবা দ্বিগু সমাক এইটো হয় বেক বাক্য আৰু এইখিনি প্ৰথমে লিখিবা কি সমাসৰ নাম কি সমাক দ্বিগু সমাক কথা চাপ'জ ধৰি লোৱা ত্ৰিফলা আহি গ'ল এনেকৈ লিখিব দিব যে ত্ৰিফলা এইটো কি সমাক আৰু ইয়াৰ বেক বাক্য লিখা তেতিয়া লিখিবা কি ত্ৰিফলা এইটো দ্বিগু সমাক বেক বাক্য হ'ব তিনি ফলৰ সমাহাৰ এনেকৈ
গোটেইখিনি আহিব পাৰে চাই ল'বা তাৰপিছত 2011 পৰা চাই লোৱা কি কি সমাস আহিছিল তে মাতৃভক্তি মাতৃলৈ ভক্তি এইটো বেগ বাক্য আৰু সমাস কি আছে তৎপুৰুষ সমাস তাৰপিছত আমৰণ মৰণ পৰ্যন্ত অব্যয়ভাৱ সমাস তাৰপিছত দমাহিত 2 মাহৰ সমাহাৰ্দিক সমাস এইটো প্ৰায় আহি থাকে পিতাম্বৰ পিতযোগ অম্বৰ যাৰ এইটো বহুব্ৰীহি সমাস তাৰপিছত আছে কি 2017 আহিছিল যিকোনো দুটাৰ বেগ বাক্য সহ সমাস নাম লিখা কুৱেশ্যন থাকে এনেকৈ তে দমাহিত 2 মাহৰ সমাহাৰ্দিক সমাস তাৰপিছত মহাপুৰুষ মহানজী পুৰুষ কৰ্মধাৰা সমাস উপবন বনৰ সমীপ অব্যয়ভাৱ দেশান্তৰ অন্য দেশ নিত্য সমাস এইটো 2018 চনত আহিছিল কি বেগ বাক্য সহ সমাসৰ নাম লিখা উত্তৰ আছে ত্ৰিফলাত ত্ৰিফলৰ সমাহাৰ দীৰ্ঘ সমাস চাবৰা 2018 উৰাজাহাজ কৰ্মধাৰা সমাস মৌচাক স্ক্ৰীনশ্বট ল'ব পৰা আহি গৈছিল যদি ব্যাকৰণত আছে তো কথা নাই চাই ল'বা বেগ বাক্য সহ সমাসৰ নাম লিখা চাব পাৰা ইম্পৰ্টেণ্ট হয় এইবিলাক চাই ল'বা তাৰপিছত নেক্সট কি আছে বাক্য পৰিৱৰ্তন আহি থাকে চাই লোৱা সৰল বাক্য জটিল বাক্য সৰল বাক্য কি আছে চকু চৰচা মানুহক কোনেও ভাল নাপায় এনেকৈ কুৱেশ্যনত দি থব তোমালোকক কি কৰি দিব জটিল বাক্য লিখিব দিব তেতিয়া লিখিব লাগিব যি মানুহ চকু চৰচা তেওঁক কোনে ভাল নাপায় তো এনেকৈয়ে তাৰপিছত নেক্সট চাওঁ কেইটামান SSLCত আহা বাক্য পৰিৱৰ্তন চাওঁ কি আছে তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা ইয়াতে দি আছে পানী যেতিয়া গট মাৰে উত্তৰ কিবা পানী গট মাৰিলে বৰফ হয় পানী যেতিয়া গট মাৰে বৰফ হয় পানী যেতিয়া গট মাৰে তেতিয়া বৰফ হয় ইয়াত লিখা হৈছে পানী গট মাৰিলে বৰফ হয় মানে সৰল বাক্যত লিখিব দিছে সৰল বাক্যত লিখিলে হৈ গ'ল সহজ বাক্যত আৰু তো এইবিলাক চাব পাৰা তাৰপিছত বিপৰীতাৰ্থক শব্দ চাই লোৱা 2020ত আহিছিল স্তুতি নিন্দা সুষুপ্তি জাগ্ৰত সমাৰ্থক শব্দ চাই ল'বা স্ক্ৰীনশ্বট ল'ব পাৰা কেইটামান পৰীক্ষাত আহা সমাৰ্থক শব্দ লোৱা চাই লোৱা আকাশ এইকেইটা পৰীক্ষাত আহিয়ে থাকে বহুত ইম্পৰ্টেণ্ট হয় চাই লোৱা এইকেইটা ইম্পৰ্টেণ্ট হয় চাই লোৱা কমেণ্ট কৰিবা কোনে কোনে ভিডিঅ'টো চাইছা তাৰপিছত আছে উপসৰ্গ লিখিব দে পৰীক্ষাত আহিয়ে থাকে উপসৰ্গ 20টা আছে বহুতে জানা বহুতে নাজানিব পাৰা হয়তো এইকেইটা উপসৰ্গ ইয়াৰ পৰা এটা যিকোনো দুটা তুলি দি ক'ব যে উপসৰ্গৰ বাক্য লিখা উপসৰ্গৰ প্ৰয়োগ কৰি তো তেতিয়া লিখিব লাগিব মই দেখাই দি আছোঁ উপসৰ্গৰে বাক্য বনোৱা এই চাব পাৰিছা উপসৰ্গ পৰা অপসমনি এইকেইটাৰে বাক্য বনাব দিলে এইকেইটা ইয়াৰ পৰা যিকোনো এটা তুলি দিব ধৰক তুলি দিলে ইয়াৰে এটা শব্দ বনাই দেখুৱাব লাগিব তেতিয়া কি লিখিব লাগিব প্ৰৰে কি শব্দ হ'ব প্ৰস্থান ইয়াতে চাই ল'ব পাৰোঁ প্ৰস্থান প্ৰকাশ যিকোনো এটা শব্দ বনাই এনেকৈ দিব তাৰপিছত আৰু চোৱা অনুসৰ্গ আছে 18টা নেকি অনুসৰ্গৰে বাক্য বনাব দিব এইটো তুলি দিব এইটোৰ এটা বাক্য বনাব দিব চাই লোৱা এইখিনি হয় অনুসৰ্গ ইয়াৰ পৰা যিকোনো এটা পৰীক্ষাত আহিব খাটাং এইকেইটাৰ পৰা এইকেইটা ভালকৈ চাই লোৱা আৰু কেইটামান আহা মানে 2017ত আহা অনুসৰ্গ ইয়াতে দিয়া আছে চাই লোৱা চন ইয়াতে লিখিব লাগিব কি তুমি চোন এতিয়াই আহিলা তাৰপিছত 2018ত আহা এটা উপসৰ্গ হবলা অনুসৰ্গ ব্যৱহাৰ কৰি বাক্য লিখা উত্তৰ হ'ব তুমি ভাত খালা হবলা তাৰপিছত 2019ত অহা এটা উপসৰ্গ হ'ল হক অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা আমি খেলা হক এইটো এটা হৈ গৈছে জ্যোতি বা বিৰাম চিন এইটো আহিবই এইবাৰো তো চাই লোৱা জ্যোতিচিন মানে কি দাড়ি কমা এইবিলাকে আৰু সেমিকলন ব্যৱহাৰ কৰিব লাগে বাক্যত চাই লোৱা কেইটামান মেট্ৰিক পৰীক্ষাত আহা উপসৰ্গ চাই লোৱা উপসৰ্গ নহয় সৰি জ্যোতিচিন কি আছে প্ৰণৱে ক'লে আজি স্কুল খোলা আছেনে এইটো এনেকৈ লিখিব লাগিব প্ৰণৱে ক'লে যে চাওক ইয়াতে কমা নাই কিন্তু ইয়াতে কমা দিব লাগিব তাৰপিছত এনেকৈ দিব লাগিব আজি স্কুল খোলা আছেনে চব বুজিব পাৰিছে তাৰপিছত নেক্সট দিয়া আছে 2018ত অহা কেইটামান জ্যোতিচিন চাই লোৱা হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা উত্তৰ কি হ'ব হে ভগৱান ইয়াতে চাওক কি চিন বহিছে মই বিপদত পৰিছোঁ ইয়াতে কমা হৈছে ইয়াতে কমা হ'ব এটা
আশা কৰা দাঢ়ি হ'ব। আশা কৰিছোঁ বুজিব পাৰিছে। তাৰপিছত নেক্সট চাবা, তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। তেওঁ ক'লে তাৰ চাই লোৱা, ইয়াতে কমা হ'ব, মনত ৰাখিবা বীৰ সন্তান, চাই লোৱা, ইমান বকি নাথাকোঁ। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা, যিটো আহি থাকে, চাই লোৱা, ইয়াৰ পৰা কমন পৰি যাব। যাক দেখা নাযায় অদৃশ্য, যি বস্তু দিব পৰা নাযায় অদেয়, যি কথা জনা নাযায় অজ্ঞাত, যাৰ একোৱেই নাই আকিঞ্চন, যি একো নাজানে অজ্ঞ, যাক লংঘন কৰিব নোৱাৰে অলংঘনীয়, যি কথা কোৱা উচিত নহয় অকথ্য। আৰু চোৱা আৰু বহুত আছে, যি জুইত পুৰি নাযায়, চাই লোৱা, স্ক্ৰীনশ্বট ল'ব পাৰা, মই ইমান বকি নাথাকোঁ। তাৰপিছত বাক্য ৰচনা ইম্পৰ্টেণ্ট। অথাই সাগৰ হাতীশাল মানুহৰ ল'ৰাৰ বাবেহে তেওঁ এই অথাই সাগৰৰ পৰা ৰক্ষা পৰিল। তাৰপিছত অজিন পাতকী এনেকৈ এটা তুলি দিব, দি ক'ব এইটোৰে বাক্য ৰচনা কৰা। অৰ্থ লিখি বাক্য ৰচনা কৰিব আহে মাজে মাজে। তোমাৰ নিচিনা অজিন পাত মানুহৰ লগত কোনো বন্ধুত্ব পাতিব নোৱাৰে। আলাসৰ লাৰু অতি মৰমৰ, এইখিনি হয়। শনখৰ ভুল বাক্যৰ সংশোধন, এইটো ইম্পৰ্টেণ্ট হয়। তোমাৰ দেউতাই কিয় চাহ নাখায়, উত্তৰ কি হ'ব? তোমাৰ দেউতাৰা, ইয়াতে এইখিনিত হ'ব দেউতাৰাই। মই ভাত খাই স্কুল গ'লো, ইয়াতে হ'ব ভাত খাই স্কুললৈ গ'লো, দুটা ভুল আছে। তাৰপিছত এতিয়া বজাৰ যাম, এতিয়া উত্তৰ হ'ব বজাৰলৈ যাম। তাৰপিছত আছে ৰং বং অহাকালি ডিফুলৈ যাব, উত্তৰ হ'ব অহাকালি নহয় কাইলৈ ডিফুলৈ যাব। তোমাৰ মা ঘৰত আছে, উত্তৰ হ'ব তোমাৰ মাৰা বা মাহেৰা ঘৰত আছে। তাৰপিছত আছে 4টা বজাৰ লগে লগে আমি যাম, উত্তৰ হ'ব 4 বজাৰ লগে লগে আমি যাম। আশা কৰিছোঁ বুজিব পাৰিছা, চাই লোৱা। 2004 পৰা 2005 কি আহিছিল, 2006 কি আহিছিল, চাই লোৱা। আজিৰ ভিডিঅ'টো এইখিনি।